উত্তৰ পৰা দক্ষিণলৈকে একেবাৰে গোটেইখন খোলা আছে সোমাই বাইদেউ মই আহিলো আপোনাৰ খবৰ এটা ল'ম বুলি জেউতি তই আহিলি আৰু কথা খুচৰিবলৈ ইজনী মোক কথা খুচৰি পৰা স্বভাৱ নাই দিয়ক আপোনাক ভাল পাওঁ বাবেহে মাজে মাজে আহি থাকো আপোনাৰ ওচৰলৈ বেয়া পাইছে যদি যাওঁগে আৰু মোক যে আকৌ মৰমতহে আহে পাই আপোনালোকৰ ঘৰলৈ বেয়া পোৱা নাই তোৰ লগত ধেমালি নকৰি কাৰ লগত কৰি নাই জানো দিয়ক আপুনি মোক বেয়া নাপায় বুলি সেইকাৰণেতো আহি থাকো আপোনালোকৰ ঘৰলৈ এনে হলে মই কাৰো ঘৰলৈকে নাযাওঁ পাই বাৰু হেৰি নহয় আজি বৌৱানীৰ লগত কিবা লাগিলে সপায় এইজনী কথা খুচৰি পৰা স্বভাৱজন নাযায় আৰু কিবা কৈছিলে সপায় বাইদেউ নাই একো কোৱা নাই কিনো কম আৰু নাই একো লগা নাই লাগিমহে বাপেকে কোনোবা দিনা সদায় সদায় পাৰি তামোল পাণ চুৰ কৰি পেলাই সেই স্বভাৱ জ্বলাও নাযাব আৰু মানুহজনী মানে একদম হাতখন বলৰ খঙে উঠে কোনোবা দিনা বাপেকে খং উঠিব একেবাৰে পুলিচৰ ওচৰ পামগে চিনি পোৱা নাই আমুকি মানুহজনী তেনেকুৱা বুলি মই আগৰ পৰাই জানো আপোনাক কম বুলি ভাবি থাকো কোৱাহে নহয় এদিন আৰু আমাৰ ঘৰত অমিতা চুৰ কৰোঁতে ধৰা পৰিছিল নহয় তেতিয়া আৰু মোৰ লগত হলে মাত বোল নাই দেই মই হলে এনেকুৱা স্বভাৱৰ মানুহ ভালো নাপাওঁ নিজেও নহয় তেনেকুৱা আমুকি আকৌ আপোনাৰ নিচিনা ভাল মানুহৰ লগতহে মিঠিয়ালি কৰে আমাৰ এখেতে আকৌ কৈয়ে থাকে বোলে হাজৰিকানীৰ নিচিনা মানুহ পাবলৈকে নাই ইমান গুণ নাগালেও হ'ব আৰু দে তই বৰ এতিয়া চাহ অকমানকে খাই যাবি আজি হলে চেনিহে নাই পাই তেনেকৈয়ে খাবি আৰু চাহ একাপ চাহনো কেলে আনিব লাগে আপুনি মৰমতে বনাওঁ বুলি ভাবিছে যেতিয়া বনাওক আৰু এনে হলে মই চেনি নিদিয়া চাহ নাখাওঁৱে পাই আপোনালোকৰ ঘৰত বুলিহে খাম আৰু গাখীৰ অকমান হলে সৰহকে দিব আকৌ দেই মই হলে গাখীৰ কমকে দিয়া চাহ খাই বৰ বেয়া পাওঁ হ'ব ছোৱালীজনীক বনাবলৈ কৈছো বোলো হেৰি নহয় বাইদেউ লক্ষী পিতেকৰ কথা গম পায় নে নাপায় চাকৰি পালে নহয় একেবাৰে আমি চাকৰিহে পাইছে এতিয়া আৰু তাই আমাকনো ক'ত পাত্তা দিব আগতেই নামাতে এতিয়া পিতেকে চাকৰি পালে একেবাৰে ফুটনি কি চাবা ৰাস্তাই দি গলেও মাতিবলৈকে টান হ'ব চাগে আমাৰ এইকেইটাইহে ঘৰতে খাই গাহৰি নিচিনাকে চেহেৰাকেইটা বনাইছে আৰু লোকৰ পিতেকে চাকৰি পাইছে কিবা পাইছে সেইবোৰ পাতিবলৈ হলে মোৰ সময় নাই চাহ আনিলি দে খা তই চাহ খা মই অলপ বজাৰৰ পৰা আহোঁগে তই চাহ খাই কৰি যাবি আৰু মোৰো এইবোৰ লোকৰ কথা পাতিবলৈ সময়কে নাই যাওক মই চাহ টুপি খাই লওঁ